নমস্কাৰ বন্ধু বান্ধৱীসকল সম্পূৰ্ণ ৭২ বছৰৰ পাছত ২ এপ্ৰিল ২০২২ৰ পৰা ১১ এপ্ৰিল ২০২২লৈকে এই ৯ দিনত নিৰ্মাণ হ'বলৈ গৈ আছে দুৰ্লভ মহাসংযোগ মহালক্ষ্মী যোগ। এই ৯ দিনত ৪ ৰাশি হ'ব ধনেৰে মালামাল। মা লক্ষ্মীৰ আশীৰ্বাদত নিৰ্মাণ হোৱা এই মহালক্ষ্মী যুগত এই ৰাশিৰ ভাগ্য উজ্বলি উঠিব, যাৰ ওপৰত মা লক্ষ্মী অধিক প্ৰসন্ন হৈ উঠিছে। আজি আমি জানিম কোন এই ভাগ্যশালী ৰাশি যি এই চৈত্ৰ নৱৰাত্ৰিত হ'বলৈ গৈ আছে মালামাল। বন্ধু বান্ধৱীসকল, চৈত্ৰ নৱৰাত্ৰি হিন্দু ধৰ্মৰ এটা পবিত্ৰ উৎসৱ। চৈত্ৰ নৱৰাত্ৰিৰ সময়ছোৱাত মা দুৰ্গাৰ ৯ ৰূপৰ পূজা কৰা হয়। নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ বিধি বিধানেৰে পূজা কৰা হয়। বছৰৰ 4টা নৱৰাত্ৰিৰ ভিতৰত চৈত্ৰ নৱৰাত্ৰি আৰু শাৰদীয় নৱৰাত্ৰিত বিশেষ গুৰুত্ব আছে। এই বছৰৰ চৈত্ৰ নৱৰাত্ৰিৰ উৎসৱ ২ এপ্ৰিল ২০২২ৰ পৰা আৰম্ভ হৈ ১১ এপ্ৰিল ২০২২লৈকে উদযাপন কৰা হ'ব। মনা হয় যে নৱৰাত্ৰিত মা দুৰ্গাৰ পূজা অৰ্চনা কৰিলে মাৰ বিশেষ আশীৰ্বাদ প্ৰাপ্ত হয়। তেনে ব্যক্তিৰ জীৱনত সুখেই সুখ বিৰাজ কৰে। প্ৰত্যেক মানুহেই নিজৰ ভৱিষ্যতক লৈ উৎসুক হৈ থাকে। মানুহৰ জীৱনত গ্ৰহৰ প্ৰভাৱ বহুত থাকে। গ্ৰহৰ এই দশা সালসলনিৰ দ্বাৰা ৰাশিৰো দশা পৰিৱৰ্তন হয়। এইবাৰ চৈত্ৰ নৱৰাত্ৰিত এনে মহাসংযোগ নিৰ্মাণ হ'ব, য'ত মা লক্ষ্মীয়ে স্বয়ং এই ৪ ৰাশিৰ ভাগ্য সলনি কৰি দিব। তেন্তে আহক জানো সেই ৪ ভাগ্যশালী ৰাশিৰ বিষয়ে, যি এইবাৰৰ মহা চৈত্ৰ নৱৰাত্ৰিত তেওঁলোকৰ ভাগ্য উজ্বলি উঠিব। প্ৰথম ভাগ্যশালী ৰাশিটো হ'ল মেষ ৰাশি। মেষ ৰাশিৰ জাতক এই চৈত্ৰ নৱৰাত্ৰিৰ মহাসংযোগৰ প্ৰভাৱত মালামাল হ'বলৈ গৈ আছে। আপোনাৰ ঘৰত এটা আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব। মহালক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত নিৰন্তৰ থাকিব, যাৰ ফলস্বৰূপে আপোনাৰ পাৰিবাৰিক সমস্যা দূৰ হ'ব। মা লক্ষ্মীৰ কৃপাত অনাগত সময়ত আপুনি বহুতো ডাঙৰ ডাঙৰ সফলতা প্ৰাপ্ত কৰিব। মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱনত এই সময়ছোৱাত আনন্দই আনন্দ বিৰাজ কৰিব। আপুনি ব্যৱসায়ত মোটা ধন লাভ কৰিব। লগতে কোনো ধাৰ্মিক কাৰ্য আপোনাৰ পৰিবাৰত এই সময়ত সম্পূৰ্ণ হ'ব। নতুন কৰ্ম আৰম্ভ কৰিবলৈ মেষ ৰাশিৰ বাবে এইটো বহু উত্তম সময়। এই উৎকৃষ্ট সময়ৰ আপুনি লাভ উঠাওক। আপোনাৰ ধনৰ সমস্যা, ঋণ ধাৰৰ সমস্যা ইত্যাদিবোৰ নাইকিয়া হৈ পৰিব আৰু আপুনি দেখিব যে আপোনাৰ আৰ্থিক সচ্ছলতা বৃদ্ধি পাইছে। এই নৱৰাত্ৰিত আপুনি সেই সকলোবোৰ সুবিধা প্ৰাপ্ত কৰিব, যিবোৰ আপুনি পোৱাৰ যোগ্য, যিটো আপুনি পোৱাৰ সামৰ্থ্যৱান। দ্বিতীয়তে হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাৰ এই মহাসংযোগত তথা লক্ষ্মী যুগত ভাগ্য চকুত লগাকৈ উজ্বলি উঠিব। এই কালছোৱাত আপোনাৰ উন্নতি শিখৰত অৱস্থান কৰিব। মা লক্ষ্মীৰ কৃপাত বেপাৰ বাণিজ্যত অধিক পৰিমাণৰ ধন লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত কৰি থকা চেষ্টা সোনকালেই সফল হ'ব। লগতে জীৱনসংগী ফালৰ পৰাও বহুতো সুখৰ খবৰ প্ৰাপ্ত কৰিব। মা লক্ষ্মীৰ কৃপাত আপুনি সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্ত কৰিব। শিক্ষাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত সফলতা প্ৰাপ্ত কৰিব। আপোনাৰ দ্বাৰা কৰা সকলো প্ৰচেষ্টা সফল হ'ব। যিসকলে চাকৰি কৰি আছে, তেওঁলোকৰ পদোন্নতি তথা বেতন বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। আপুনি যিয়েই কামনা কৰি আছে সেয়া আপুনি প্ৰাপ্ত কৰিব। জীৱনটো আনন্দৰে ভৰপূৰ হৈ পৰিব। তৃতীয় ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশি জাতকৰ ওপৰত ধনৰ দেৱী মা লক্ষ্মী বহুত সন্তুষ্ট হৈছে। এই নৱৰাত্ৰিত আপোনাৰ ভাগ্য উজ্বলিব গৈ আছে। আপোনাৰ ধনৰ লগত জড়িত সমস্যাসমূহ দূৰ হ'ব। ধাৰ ঋণ ইত্যাদিবোৰ নাইকিয়া হৈ পৰিব। এই সময়ত আপুনি কাৰ্যক্ষেত্ৰত অপাৰ সফলতা প্ৰাপ্ত কৰিব। মা লক্ষ্মীৰ কৃপাত আপুনি অনেক ধন অৰ্জনৰ স্ৰোত লাভ কৰিব আৰু আপোনাৰ উন্নতি শিখৰলৈ আগুৱাই যাব। চাৰিওফালৰ পৰা সফলতা আহিবলৈ ধৰিব। চাকৰিয়াল ব্যৱসায়ৰ আয় বৃদ্ধি হ'ব। তুলা ৰাশি জাতকৰ আকস্মিক ধন লাভৰ যোগ দেখা যায়।
এইবাৰৰ চৈত্ৰ নৱৰাত্ৰি আপোনাৰ বাবে বহু ফলদায়ী বুলি প্ৰমাণিত হ'ব। তুলা ৰাশিৰ জাতকে বেপাৰ বাণিজ্যত মোটা অংকৰ ধন লাভ কৰিব তথা প্ৰেম আৰু জীৱনসংগীৰ পৰাও শুভ ফল প্ৰাপ্ত কৰিব তথা প্ৰেমত শুভ দেখা যায়। এইবাৰৰ চৈত্ৰ নৱৰাত্ৰিত এনে মহাসংযোগৰ বাবে তুলা ৰাশিৰ জাতকৰ ভাগ্য অধিক জিলিকি উঠিব, অধিক আনন্দৰে জীৱনটো ভৰি পৰিব। এইবাৰৰ চৈত্ৰ নৱৰাত্ৰিৰ চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকৰ ওপৰত এই চৈত্ৰ নৱৰাত্ৰিত মা লক্ষ্মীৰ কৃপাদৃষ্টি পৰিবলৈ গৈ আছে। মা লক্ষ্মীৰ কৃপাত এই ৰাশিৰ জাতকে বৃহৎ পৰিমাণৰ ধন প্ৰাপ্তিৰ যোগ বনিছে। মা লক্ষ্মী আপোনাৰ ওপৰত সন্তুষ্ট হৈছে। আপোনাৰ ওপৰত নিৰন্তৰ মা লক্ষ্মীৰ কৃপাদৃষ্টি পৰি থাকিব। ইয়াৰ ফলস্বৰূপে আপোনাৰ যি কাম বহু সময়ৰ পৰা ৰৈ আছিল সেয়া পূৰ্ণ হৈ উঠিব। যদি আপুনি কাৰোবাক টকা ধাৰলৈ দি থৈছে তেন্তে সেয়া ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা ৰৈছে। আপুনি আপোনাৰ সকলো প্ৰকাৰৰ ধাৰৰ পৰাও মুক্তি পাব। সমাজত মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি হ'ব। মা লক্ষ্মীৰ কৃপাত আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব। ঘৰ পৰিবাৰত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। পৰিয়ালৰ সদস্যৰ মাজত মনৰ মিলন হ'ব তথা সকলোৱে সুখ শান্তিৰে জীৱন অতিবাহিত কৰিব। নৱৰাত্ৰিৰ এই শুভ ক্ষণত কুম্ভ ৰাশিৰ জাতকৰ উন্নতি আনৰ চকুত লগাকৈ বাঢ়িবলৈ ধৰিব তথা এই উন্নতিৰ দ্বাৰা আপুনি জীৱনত বহুতো আগুৱাই যাব। মা লক্ষ্মীৰ কৃপাত এই সকলোবোৰে আপুনি প্ৰাপ্ত কৰিব। গতিকে এই নৱৰাত্ৰিত আপুনি অগাধ সম্পত্তিৰ মালিক হ'বলৈ গৈ আছে। বন্ধু বান্ধৱীসকল, এয়াই আছিল সেই 4 ৰাশি যি ৰাশিয়ে সম্পূৰ্ণ 62 বছৰৰ পাছত মহাসংযোগ তথা মহালক্ষ্মী যুগৰ প্ৰভাৱত ধনেৰে মালামাল হ'বলৈ গৈ আছে। মা লক্ষ্মীৰ আশীৰ্বাদত এই মহালক্ষ্মী যুগত তেওঁলোকৰ ভাগ্য আনৰ চকুত লগাকৈ উজ্বলি উঠিব। আপোনাৰ এই ৰাশিৰ ভিতৰত নিজৰ ৰাশি আছেনে? নিশ্চয় কমেণ্ট কৰিব। আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।